বহুতে ধুনীয়া হ'ব ধেমাজি মাটিহালৰ ব্লেক টছৰ জোৰা লৈছোঁ টছৰ কালাৰ কম্বিনেশ্যন বহুতে সুন্দৰ হ'ব দুৰ্গা পূজাৰ অফাৰ লৈ আহিছোঁ দুৰ্গা পূজাৰ ধামাকাৰ অফাৰ হ'ব গৈ আছে আৰু যিসকল ভিউৱাৰ্ছে পোনপ্ৰথমবাৰৰ বাবে মোৰ ইউটিউবত চাই আছে আপোনালোকে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে ফেচবুকত চাই আছে মোৰ পেজটো আপোনালোকে ফলো কৰি ল'ব আৰু যিমান পাৰে বন্ধুবৰ্গলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চাই লওক এখন হ'ব মেখেলাখন কালাৰ কম্বিনেশ্যন বহুতে সুন্দৰ হয় নতুন ডিজাইন হয় ধেমাজি হালৰ ব্লেক টছৰ জোৰা হ'ব কাপোৰ কোৱালিটি বহুতে ভাল হ'ব কালাৰ কম্বিনেশ্যন বহুতে ধুনীয়া হ'ব আৰু প্ৰাইচটো চ্যালেঞ্জিং হ'ব আপোনালোকে মাৰ্কেট ট্ৰাই কৰি মাত্ৰ ধেমাজি নিবেদিতা হোলচেল ষ্টৰত আপোনালোকে ভিজিট কৰিব নাপাহৰিব চাই লওক ব্লেক টছত হ'ব আৰু ইয়াৰ সাইড পটিকেইটা বহুতে সুন্দৰ হয় যিহেতু ইয়েল্লোত আপোনালোকে জানে ইয়েল্লোত বহুতে ডিমাণ্ড হয় এনেকুৱা জোৰাবিলাক আপোনালোকে ল'ব পাৰিব একেবাৰে কম মূল্যত কেৱল নিবেদিতা হোলচেল ষ্টৰৰ পৰা ক্ৰয় কৰিব পাৰিব আৰু নতুন হ'ব যিহেতু জোৰাযোৰ ডিজাইনটো আহল বহল হ'ব যদি মনৰ পছন্দৰ ভিতৰত পৰি গৈছে এই জোৰাযোৰ এটা স্ক্ৰীনশ্বট ল'ব আৰু লগত অনলাইন মাধ্যমেদি অৰ্ডাৰ লৈ ল'ব ঘৰতে বহি দেৰি নকৰিব চাই লওক এই জোৰাযোৰ যদি ল'ব বিচাৰে আমি ইয়াৰ পূজাৰ অফাৰ ৰাখি দিম মাত্ৰ ৬৭০০ টকাত আপোনালোকে ল'ব পাৰিব কাপোৰ কোৱালিটি বহুতে ভাল হ'ব প্ৰাইজো মই বহুত কম ৰাখি দিছোঁ চাওক ডিজাইনটো বহুত সুন্দৰ লুকত আছে যিহেতু এই জোৰাযোৰ ল'ব পাৰিব ব্লেক টছত আছে সম্পূৰ্ণ এই জোৰাযোৰ ল'ব পাৰিব ৬৭০০ টকা আৰু যিসকলে অনলাইন মাধ্যমেদি ল'ব বিচাৰে আপোনালোকৰ শ্বিপিং চাৰ্জ এক্সট্ৰা হ'ব চাওক আৰু শ্বিপিং চাৰ্জৰ কাৰণে আপোনালোকে কল নকৰিব কেছ অন ডেলিভাৰী আমাৰ কেছ অন ডেলিভাৰী নহয় পে'মেণ্টটো আগত কৰিব লাগিব আৰু এইযোৰ লৈ আহিছোঁ ছাইড পটি ফিক্সত লৈ আহিছোঁ বহুতে ধুনীয়া হ'ব জোৰাযোৰ যিহেতু ব্লেক টছত আছে ব্লেক টছত বহুতে ডিমাণ্ডেবল হৈ থাকে জোৰাবিলাক চাই লওক ছাইড পটি আছে যিহেতু নতুন কালেকশ্যন হ'ব এই জোৰাযোৰ ল'ব পাৰিব মাত্ৰ ৭,০০০ত ৭,০০০ এনেকুৱা ধৰণৰ ব্লেক টছৰ জোৰাবিলাক আপোনালোকে ক্ৰয় কৰিব পাৰিব বহুতে সুন্দৰ গেটাপত আছে যিহেতু যদি ভাল লাগে এটা স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ নম্বৰটো দিয়া থাকিব আপোনালোকে অনলাইন মাধ্যমেদি অৰ্ডাৰ ল'ব পাৰিব 8011152775 নম্বৰত আপোনালোকে হোৱাটছআপ কৰিব আৰু অৰ্ডাৰ ল'ব পাৰিব চাওক ডিজাইনটো যিহেতু বহুতে ধুনীয়া হয় নতুন কালেকশ্যন হ'ব পূজাৰ কাৰণে লৈ অহা হৈছে এনেকুৱা ধৰণৰ কালেকশ্যনবিলাক এনেকুৱা ধৰণৰ নতুন কালেকশ্যনবিলাক পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে মোৰ পেজটো ফলো কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু এইটো আহিব ব্লাউজৰ ছাইড পটিটো বহুতে ধুনীয়া হ'ব যিহেতু ব্লেক টছত আছে কোৱালিটি বহুতে ভাল হ'ব এই জোৰাযোৰ দাম ৰাখি দিছোঁ মাত্ৰ ৭,০০০ ৯,০০০ টকা জোৰা মাত্ৰ দাম ৰাখি দিছোঁ ৭,০০০ত আপোনালোকে ক্ৰয় কৰিব পাৰিব বহুতে সুন্দৰ হয় গেটাপবিলাক বহুতে সুন্দৰ হয় ফুলৰ যিবিলাক বুটা আছে বহুতে সুন্দৰ হ'ব আৰু কাপোৰ কোৱালিটি ১ নম্বৰ হ'ব জেনুইন কোৱালিটি হ'ব আপোনালোকে ৰিজনেবল প্ৰাইজত ক্ৰয় কৰিব পাৰিব এপিচকে ল'লেও আপোনালোকে হোলচেল দামত ল'ব পাৰিব চাই লওক যদি মনৰ পছন্দৰ ভিতৰত পৰে এটা স্ক্ৰীনশ্বট ল'ব আৰু 8011152775 নম্বৰত আপোনালোকে অনলাইনৰ মাধ্যমেদি ঘৰতে বহি অৰ্ডাৰ ল'ব পাৰিব চাই লওক আমাৰ দোকানৰ ঠিকনাটো দি দিছোঁ ধেমাজি তিনিআলি হয় আৰু যদি দূৰৰ পৰা আহোঁতে যদি আপোনালোকৰ কিবা অসুবিধা হয় আপোনালোকে কল কৰিব গাইড কৰা হ'ব সম্পূৰ্ণ চাওক বহু সুন্দৰ গেটাপত আছে যিহেতু জোৰাযোৰ ব্লেক টছত হ'ব আৰু চকলেটত আপোনালোকে পাই যাব ইয়াৰ ছাইড পটিবিলাক চাওক কাপোৰ কোৱালিটি বহুতে ধুনীয়া হ'ব চাওক যদি ভাল লাগে দেৰি নকৰিব যিহেতু সকলো ডিষ্ট্ৰিক্টতে আমাৰ জোৰাবিলাক আমি ডেলিভাৰী দিওঁ আৰু যদি আপোনালোকে মনৰ পছন্দৰ ভিতৰত পৰি গৈছে দেৰি নকৰিব মাত্ৰ
জলদিকৈ আপোনালোকে লৈ ল'ব, অৰ্ডাৰ লৈ ল'ব। পিছত আপোনালোকে ফোন কৰিলে নাপাবও পাৰে, তাৰ কাৰণে দেৰি নকৰিব। যদি মনৰ পচন্দৰ ভিতৰত পৰি গৈছে ব্লেক টচৰ যোৰাবিলাক আপোনালোকে লৈ ল'ব। কালাৰ কম্বিনেশ্যন বহুতেই সুন্দৰ হয়। চাওক, ব্লেক টচত হ'ব, নতুন কালেকশ্যন হ'ব। য়েল্লোটোতো ডিমাণ্ডেবল জানেই, য়েল্লোত লৈ আহিছোঁ, সম্পূৰ্ণ য়েল্লোতে থাকে। বহুতেই সুন্দৰ হ'ব যোৰাকেইযোৰ, যিহেতু ল'ব পাৰিব, একেবাৰে কম মূল্যত ল'ব পাৰিব। মাত্ৰ 9,000 টকা যোৰা আমি পূজাৰ ধামাকাৰ অফাৰ লৈছোঁ আপোনালোকৰ সুবিধাৰ্থে। মাত্ৰ দাম ৰাখি দিম আমি 7,000ত এনেকুৱা যোৰাবিলাক আপোনালোকে ক্ৰয় কৰিব পাৰিব ধেমাজি নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা। হোলচেল প্ৰাইজত এযোকে ল'লেও ল'ব পাৰিব, আপোনালোকে দুযোকে ল'লেও ল'ব পাৰিব। বহুতে সুন্দৰ লুকত আছে যিহেতু যোৰাযোৰ। কাপোৰ কোৱালিটি 1 নম্বৰ হ'ব, ব্লেক টচত হ'ব, ক'লোৱে মই ধেমাজি মাটিশালৰ হ'ব। এনেকুৱা ধৰণৰ যোৰাবিলাক আপোনালোকে প্ৰথমে পাবৰ কাৰণে মোৰ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব, যিসকলে নতুনকৈ প্ৰথমবাৰৰ বাবে চাই আছে। আৰু যদি ফেচবুকত আজি চাই আছে, মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আজি যদি ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।